তই ফাৰ্ষ্ট এইটো ক তোক আমাৰ কোম্পানীত ল'ম কিয়? কেলা নহ'লে কাক হত্যা কৰিবলৈ মাতিছিলি? নামটো কি আছিলে? নগেন গগৈ। ইয়াততো আব্দুল আছে। জানো যদি সুধিছ কেলে আকৌ? হ'ব দে 10ত 72% আছিলে মোৰ। ষ্ট্ৰীম কি? ফাৰ্ষ্টত কমাৰ্চ ল'ম বুলি ভাবিছিলোঁ কিন্তু ছায়েন্স ল'লোঁ। কোনোবাই আহি পকত বম এটা দিয়াচোন। মই মিউজিকেলিত ভাল ভাল ভিডিঅ' বনাওঁ, তেতিয়া আহি লাগে যা। তই কি কৰিব পাৰিবি? চব কৰিব পাৰিম, মই ছায়েন্সৰ ষ্টুডেণ্ট হয়। চামেলি কঁকাল ভাঙি ভাঙি নাচ। এই নিচিনা একে নাচ কঁকাল ঘূৰাই ঘূৰাই। মাৰো বিয়া পাতিছে কেলা। কেলে ছায়েন্সৰ ষ্টুডেণ্ট বুলি এইবিলাক কৰি দিব লাগে? আৰু নোৱাৰোঁতে বেলেগ কিবা কৰিম মই। পাৰিবিতো, যত্ন কৰিম আৰু, কিন্তু অলপ পঢ়া এটা দিবি। অ'কে, ঠিক আছে তেতিয়াহ'লে। ঠিক আছে, সহজ কাম, এইটো ল। 2 মিনিটৰ ৰেকৰ্ড আছে আৰ্টছৰ ল'ৰা এটা এইটো বটল সি পকৰত 2 মিনিটৰ কাৰণে ভৰাই থৈ দিব পাৰে। তই 60 ছেকেণ্ডত এইটো মুখেদি ভৰাই পকৰেদি উলিয়াই লৈ আহিবি। এতিয়া হ'বতো, মই ট্ৰাই কৰি চাওঁ ৰ। ঐ আকৌ কি ঘৰুৱা কথা শুনিলে ৰ'বই নোৱাৰোঁ মানে। যেতিয়া ভৰা কম তেতিয়া 60 ছেকেণ্ড আৰু ভৰা। 1 10 20 30 40 50 60 বছ হৈ গ'ল। সোমালেহেঁতেন আৰু, কিন্তু অলপত বাচি গ'ল। পানীটো গোটেইটো ভৰাই দিলোঁ, কিন্তু অকল বটলটোহে ভৰাবলৈ থাকিলে। কমপ্লিট হৈ গৈছিলে কিন্তু অকল পানীটোহে সোমাল। নাই তোৰ নহ'ব যা, নহ'ব তোৰ। নাই পানীটোতো মই ভৰাই দিছিলোঁ, অকল বটলটোহে ভৰাবলৈ লাগিলে। নাই নহ'ব যা তই। লাজ নাই নি তোৰ, যাগে যা। মই বহুত দুখীয়া মানুহ, মোক 10 টকা এটা দে আৰু। প্ৰুফ দে তেতিয়াহ'লে। মই ফেচবুক লাইট ইউজ কৰোঁ। অল্প দুখীয়া মানুহ নে বাৰু ই। তাৰ ওপৰতে মই MI ফোন ইউজ কৰোঁ। তই লাজটো কৰি যাবি বে, আৰু 10 টকা এটাও দিবি আৰু। লৈ যাবি ভাই, মেজিকৰ ভাড়াটো লৈ যাবি।